এইটো দেখোন মলুৱা কি কৰিছ অকলে অকলে বহি আছ যে গছৰ তলত এই ছাৰ কিনো কৰিব আৰু গছৰ তলতে অলপ বহি ঠাণ্ডা বতাহ খাই বহি আছো ভালেই কৰিছ দে আজি যিহে গৰম পৰিছে ময়ো তোৰ ওচৰত বহি অকমান ঠাণ্ডা বতাহকে লওঁ আহক আহক ছাৰ আহক ইয়াতে বহক বৰ ধুনীয়া বতাহ মাৰি আছে গাটো একদম শীতল পৰি যাব ছাৰ ইমান চোকা ৰ'দত আপুনিনো ক'ত গৈছিল বাৰু নকবি আৰু বহুত দিন ককাইদেউ ঘৰলৈ যাব পৰা নাই স্কুল খোলা থাকিলে যাবই নোৱাৰো আজি বন্ধ দেখি এপাক গৈ আহিলোগে আৰু ৰ'দ চ'দ মনা নাই আৰু দেই ভালেই কৰিলে ছাৰ মলুৱা তই মোক এটা কথা কচোন হয় ছাৰ সোধকচোন বাৰু মলুৱা তই মোক এটা কথা কচোন তই ডাঙৰ হৈ বাৰু কি হ'ম বুলি ভাবিছ ছাৰ মই ডাঙৰ হৈ প্ৰধানমন্ত্ৰী হ'ম বুলিহে ভাবিছো দেই হয় নেকি তই বৰ ভাল কথা কলি মই তোৰ কথা শুনি বৰ ভাল পাইছো বাৰু কচোন তই বা কিয় প্ৰধানমন্ত্ৰী হ'ম বুলি ভাবিলি মানে ছাৰ আজিকালি স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ বহুত চিন্তা হয় ময়ো স্কুলত পঢ়া ল'ৰা যে মই জানো তইনো প্ৰধানমন্ত্ৰী হৈ স্কুলৰ ল'ৰা ছোৱালীবোৰৰ কাৰণে কি কৰিবি সেইটোকে মোক ভালকে বুজাই কচোন বাৰু ছাৰ মই প্ৰথমে প্ৰধানমন্ত্ৰী হৈ স্কুলেই বন্ধ কৰি দিম নহ'লে বৰ টেনচন দিয়ে স্কুলবোৰে